মোৰ নাম মধুমিতা ভূঞা মই অসমৰ জিয়ৰী আৰু চাইনাৰ সাংঘাইত থাকো মই 12 বছৰে এই দেশত আছো চাইনা য'ৰ পৰা কোভিড-19 পৃথিৱীৰ আজি সবতকে ডাঙৰ সমস্যা আৰম্ভণি হৈছিল গতিকে মই ভাবিলো যে মোৰ এক্সপেৰিয়েন্স মই আপোনালোকৰ আগত শ্বেয়াৰ কৰো কিন্তু তাৰ আগতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছো যে ডু নট পেনিক নকৰিব পেনিকে পৃথিৱীৰ কোনো ধৰণৰ সমস্যা সমাধান নকৰে পাব্লিকে যে পেনিক কৰে তাৰ প্ৰেছাৰ গভৰ্ণমেণ্টৰ ওপৰত পৰে অলমোস্ট 17-18 জানুৱাৰীত আমি এইটো কথা গম পালো যে চাইনাত কিবা পানী লগাৰ নিচিনা এটা বেমাৰ হৈছে আৰু বেমাৰটো সংক্ৰমিত আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকক সেই বেমাৰৰ পৰা সাৱধান ৰাখিব লাগে এদিনৰ পিছত গম পালো যে সেই বেমাৰটো চাইনাৰ হুবে প্ৰভিন্স আমাৰ তাত ষ্টেট বুলি কয় ইয়াত প্ৰভিন্স বুলি কয় প্ৰভিন্স আৰু কেপিটেল উহানৰ পৰা ষ্টাৰ্ট হৈছিল আৰু এই বেমাৰটো দ্ৰুত হাৰত বাঢ়ি গৈছে আৰু বেমাৰীৰ সংখ্যা দিনক দিন বাঢ়ি গৈ আছে তেতিয়াহ'লে চাইনা এনেকুৱা কি এটা কৰিলে যে দ্ৰুত হাৰত বাঢ়ি যোৱা এইটো বেমাৰ হঠাতে থমকি ৰল অলমোস্ট চাইনাত 81,000 ইনফেক্টেড পিপল কৰোনা ভাইৰাছৰ দ্বাৰা ইনফেক্ট হৈছিলে চাইনাই কিন্তু কোনো ধৰণৰ নতুন টেকনলজি ইনভেন্ট কৰা নাই নতুন থিয়ৰি আৱিষ্কাৰ কৰা নাই চাইনাই যিটো কৰিলে সেইটো হৈছে লকডাউন যেটো আমাৰ গভৰ্ণমেণ্টে আমাৰ চৰকাৰে আজি কৰিবলৈ লৈছে আৰু ভাৰতবৰ্ষৰ অন্যান্য ষ্টেটত অলৰেডি কৰিছে চাইনা যেতিয়া হুবে 23 জানুৱাৰীত লকডাউন এনাউন্স কৰিছিল তেতিয়া চাইনাৰ হুবে প্ৰভিন্স উহান প্ৰভিন্সৰ মানুহে লকডাউনটো নিজৰ সিভিক ডিউটি হিচাপে ললে চাইনাৰ বিভিন্ন আন্ডাৰ প্ৰভিন্স ষ্টেটত কোৱা হল যে আপোনালোক ঘৰৰ ভিতৰত সোমাই থাকক অফিচ বন্ধ কৰি দিয়া হল সমগ্ৰ চাইনাই সরকার এই নির্দেশ নিজের সিভিক সেন্স হিসাবে ললে আর ঘরের ভিতর সোমাই থাকিল আর লাহে লাহে কি হল এই দ্রুত হাৰত বাঢ়ি যোৱা বেমাৰটো থমকি ৰল অর্থাৎ চাইনা ওয়াজ এবল টু ব্রেক দ্য হিউম্যান চেইন মানে মানুহে যেতিয়া এটা মানুহে আনটা মানুহক লগ নাপালে তেতিয়া বেমাৰটো সংক্ৰমিত হবলৈ একোৱে চান্স নাপালে গতিকে মই চাইনাৰ এক্সপেৰিয়েন্সৰ পৰা আপোনালোকক ক'ব বিচাৰিছো যে আজি আমি সেই বেমাৰটো চেইন টু ব্ৰেক কৰিব লাগিব সেই বেমাৰটো চেইন ব্ৰেক কৰিবৰ কাৰণে আমি কি কৰিব লাগিব ঘৰৰ ভিতৰত সোমাই থাকিব লাগিব গভৰ্ণমেণ্টক ফলো কৰক ডিসিপ্লিন মেইনটেইন কৰক গভৰ্ণমেণ্টে যে ৰেগুলেশন দিছে সেইবিলাক ফলো কৰক মানে নিজৰ হাত ধুওক ল'ৰা ছোৱালীক শিকাওক হাত ধুবৰ কাৰণে হাত নোধোৱাকে চকু নাক আৰু মুখ নুচুব আৰু ঘৰৰ মিনিমাম হাইজিন মেইনটেইন কৰক তেতিয়া চাব লাহে লাহে আমি যেতিয়া এজ এ ডিসিপ্লিন মেইনটেইন কৰো আৰু আমি যে ৰেসপন্সিবল সিটিজেন হিচাপে যা সবেই নিজৰ নিজৰ কামবিলাক কৰো আমি গভৰ্ণমেণ্টৰ নিৰ্দেশ মানো তেতিয়া লাহে লাহে প্ৰবলেমটোৰ সলিউশন ওলাই যাব আৰু এটা সময়ত কেইদিনমানৰ পিছত হয়তো আমি আকৌ সুস্থ হৈ উঠিম আৰু আমি আকৌ বাহিৰ ওলাই যাব পাৰিম মই আপোনালোকক মোৰ নিজৰ এক্সপেৰিয়েন্সৰ পৰা কৈছো দুটা মাহ আমি অলমোস্ট ঘৰৰ ভিতৰত সোমাই আছিলো সাংঘাই আকৌ ইটস গেটিং বেক টু নৰ্মেল আমি মৰি যোৱা নাই আমি একে ধৰণে ভালকে ওলাই আহিবলৈ সুবিধা পালো কিয়নো আমি গভৰ্ণমেণ্টক ফলো কৰিলো গভৰ্ণমেণ্টৰ ৰেগুলেশন মানিলো বেসিক হাইজিন অব্যাহত ৰাখিলো গতিকে মই মোৰ নিজৰ এক্সপেৰিয়েন্সৰ পৰা আপোনালোকক কৈছো ইটস দ্য ট্ৰুথ আপোনালোকে গভৰ্ণমেণ্টক ফলো কৰক লকডাউন হৈ থাকক ঘৰত সোমাই থাকক ফেমিলিৰ লগত টাইম বিতাওক ভাৰতবৰ্ষ পৃথিৱী আকৌ সুস্থ হৈ উঠিব ধন্যবাদ Thousands upon thousands are being tested. So far, about 4,000, the numbers keep changing, have actually completely recovered. The crucial point is that about the same number are dying. They're sort of neck and neck. And it seems you either live and recover, or you die. Something nobody expected. Bergamo wanted us to see this to show what a catastrophic emergency nobody has experienced before looks like. Here they're calling it the apocalypse. And this is what it looks like. And their message to us is simple. Get ready.